নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা যাব মীন ৰাশিৰ 2024 বৰ্ষ। চাকৰি, ব্যৱসায়, প্ৰেম বিবাহ, শিক্ষা, স্বাস্থ্য আদি সকলো জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। মীন ৰাশি 2024 বৰ্ষ অনুসৰি এই বছৰ থলুৱা লোকৰ বাবে অতি আশাব্যঞ্জক। 2024 বৰ্ষটো কেৰিয়াৰ, জীৱনশৈলী, ধন আৰু ব্যক্তিগত সম্পৰ্কৰ সুযোগৰে ভৰা হ'ব। বছৰৰ আৰম্ভণিতে মীন ৰাশিৰ লোকসকল তুংগত উঠিব। এই বছৰটোত আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। আপোনাৰ মনোযোগৰ অভাৱ হ'ব আৰু জীৱনৰ বহু কথাক লৈ আপুনি টেনচনত পৰিব। আৰ্থিক দিশৰ পৰা আপোনালোকে বিপদৰ সন্মুখীন হ'ব লাগিব পাৰে। গতিকে এই বছৰ আপোনাৰ আৰ্থিক দিশটোৰ প্ৰতি সাৱধান হওক। এই বছৰত আপোনাৰ উপাৰ্জন ভাল হ'ব, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ ওচৰলৈ টকা আহিব আৰু আগষ্ট আৰু নৱেম্বৰৰ মাহত আপোনাৰ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। টকাৰ ক্ষেত্ৰত কাকো অত্যাধিক বিশ্বাস নকৰিব। আনহাতে আইনী বিবাদৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি বহুত টকা খৰচ কৰিব লাগিব। এই 2024 বৰ্ষৰ পত্নীৰ সহযোগিতাৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় দিশৰ পৰা মীন ৰাশিৰ জাতক জাতিকাই এই বছৰটোত যিকোনো ব্যৱসায়ৰ সৈতে জড়িত হয়, তেনেহ'লে এই বছৰত ভাল লাভ পাব। ছেপ্টেম্বৰ মাহৰ পিছত আপোনাৰ ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। আপোনালোকে নতুন ব্যৱসায়ৰ লগত যোগাযোগ কৰিব আৰু তাৰ পৰা সুবিধা ল'ব পাৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা বছৰৰ শেষটো আপোনাৰ বাবে অনুকূল, কিন্তু অংশীদাৰিত্ব ব্যৱসায় আপোনালোকৰ বাবে উপযুক্ত নহ'ব। কেৰিয়াৰৰ দিশৰ পৰা মীন ৰাশিৰ জাতক জাতিকাৰ 2024 চন জিলিকি উঠিব পাৰে, কাৰণ পৰিস্থিতিত আপোনাৰ কেৰিয়াৰৰ বাবে অনুকূল হ'বলৈ গৈ আছে। যদি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে, তেনেহ'লে আপোনাৰ কেৰিয়াৰে উচ্চতা স্পৰ্শ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন পৰিচয় পাব। আপোনাৰ প্ৰতিচ্ছবি হ'ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। সমাজত আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ বাবে বহুত সুযোগ আহিব। এনে পৰিস্থিতিত সুযোগবিলাকৰ সুবিধা ল'বলৈ সাজু থাকক। কেৰিয়াৰ জীৱনৰ বাবে অলপ সময় প্ৰত্যাহ্বানজনক হ'ব পাৰে। এনে সময়ত নিজক সম্পূৰ্ণ অনুশাসনত ৰাখক। যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক। বৈবাহিক দিশৰ পৰা 2024 বৰ্ষ আপোনাৰ বাবে বিশেষ হ'ব পাৰে। এই বছৰত আপুনি বিবাহিত জীৱনৰ কিছুমান ভাল অভিজ্ঞতা লাভ কৰিব। আপোনাৰ সুখৰ কাৰক আপোনাৰ পত্নী হ'ব। যদি আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত কোনো কথাত খং কৰে, তেন্তে সেই ভুলৰ পুনৰাবৃত্তি নকৰিব। প্ৰেমৰ দিশৰ পৰা এইটো বছৰ মিশ্ৰিত হ'ব। আপোনাৰ সম্পৰ্কক লৈ আপোনাৰ মনত কিবা সন্দেহ সৃষ্টি হ'ব পাৰে। কোনো কথাত প্ৰিয়জনৰ লগত তৰ্ক হ'ব পাৰে। এনে সময়ত কিছু ভুল বুজাবুজিৰ বাবে আপোনাৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। প্ৰেমত পৰা সঙ্গীক কিছু সময় দিয়ক আৰু তেওঁলোকৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। এইটো বছৰত এনেকুৱা বহুত সুযোগ আহিব আপোনাৰ সন্মুখত, য'ত আপুনি আপোনাৰ প্ৰকৃত প্ৰেম চিনি পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশৰ পৰা মীন ৰাশিৰ জাতক জাতিকাৰ এই বছৰ অলপ লেহেমীয়া হৈ থাকিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। নিজকে ফিট ৰাখিবলৈ যোগাসন, ব্যায়াম ইত্যাদি কৰিব পাৰে। আপোনাৰ ৰুটিন সুস্থ কৰি ৰাখক। সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত টোপনি লওক। বিদ্যাৰ্থীসকলে এই 2024 বৰ্ষত কিবা এটা কৃতিত্ব লাভ কৰিব পাৰে।
যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, এইখিনি আছিল মীন ৰাশি 2024 বৰ্ষৰ ভৱিষ্যফল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোত নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।